উজনি আৰু নামনি অসমৰ গোটেই সদীৰ পৰা ধুবুৰীলৈ বৰাক ব্ৰহ্মপুত্ৰ মিলাই দুটা জনগোষ্ঠীয়ে এটা সুকীয়া আধিপত্য বিস্তাৰ কৰে। উজনি অসমত সকলো জনগোষ্ঠীক সন্মান কৰিও মই কম, প্ৰতিটো জনগোষ্ঠীৰ নাম নোলোৱাকৈ যদি মই অকল এটা জনগোষ্ঠীৰ নামেই লওঁ তেনেহ'লে কম যে চাহ জনগোষ্ঠীয়ে উজনি অসমত এটা সুকীয়া আধিপত্য বিস্তাৰ কৰি আছিল, আছে আৰু আগন্তুক দিনতো থাকিব। ঠিক একেধৰণে আমি যদি নামনি অসমলৈ চাওঁ তেনেহ'লে দেখিম যে আমাৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ে আমাৰ নামনি অসমৰ বহু কেইখন জিলাত উজনি অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে যিটো আধিপত্য বিস্তাৰ কৰি আছে ঠিক সেই একেই আধিপত্য বিস্তাৰ কৰি আছে নামনি অসমত। এই দুয়োটা জনগোষ্ঠীৰ যিখিনি মানুহৰ শ্ৰম, যিখিনি মানুহৰ কষ্ট, যিখিনি ত্যাগ, সেইমতে এই জনগোষ্ঠী দুটাৰ সঁচাকৈয়ে আজি স্বাধীনতাৰ এই অমৃত মহোৎসৱৰ সময়ত ৭৫ বছৰ দেশে উদযাপন কৰি থকাৰ সময়ত সঁচাকৈয়ে আমাৰ উত্তৰণ হৈছেনে? সকলো দিশত মই ভাবোঁ নাই। সংখ্যালঘুসকল যেনেকৈ আজি বহু ক্ষেত্ৰত তেওঁলোকৰ ৰাজনৈতিক নেতাবিলাকৰ ভুলৰ কাৰণেই তেওঁলোক অকল ভোট বেংক হৈ থাকিল, আপোনালোকৰ এই চাহ জনগোষ্ঠীৰ লোকসকলৰো আজি যিটো আৰ্থসামাজিক অৱস্থা, যিটো শৈক্ষিক পৰিৱেশ, যিটো স্বাস্থ্যৰ দুৰ্ভাগ্যজনক অৱস্থা, তাৰ কাৰণে মই ভাবোঁ বিগত সময়ৰ আমাৰ একাংশ ৰাজনৈতিক দায়ী। বেয়া পাব নালাগে, ইয়াত সঞ্জয় কিষাণ আছে, কামাখ্যা প্ৰসাদ আছে বা দুৰ্গা ভূমিজ আছে। মই কাকো আক্ৰমণ কৰিবৰ কাৰণে বা সমালোচনা কৰিবৰ কাৰণে মই নাই কোৱা। মোৰ যিটো অনুভৱ মই সেই কথাটো আপোনালোকক কৈছোঁ। মোৰ চিন্তাৰ লগত আপোনালোকৰ চিন্তা নিমিলিব পাৰে, মই নাজানো, কিন্তু মই যিটো ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ মই সেইটো কথা কৈছোঁ। যেনেকৈ একাংশ মুছলমান ৰাজনৈতিক নেতাই তেওঁলোকৰ জনগোষ্ঠীটোক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে বিগত সময়ত এই স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ সময়ত, ঠিক একেধৰণে উজনি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ মিলাই আমাৰ এই চাহ জনগোষ্ঠীয় লোকসকলকো বহু ক্ষেত্ৰত নিজেই অন্যায় কৰিলে চাহ জনগোষ্ঠীৰ একাংশ নেতাই। কেঁকুৰাই যেনেকৈ নিজৰ মাকক খুলি